আজি কোনেনো শুনে জুলুঙাৰ মেকুৰী ওলোৱাৰ ভয়ত পাব লুটি মাৰে মানুহক কৈ লোভী প্ৰাণী কোন আছে সাধাৰণ জনতাৰ কথা নাভাবি প্ৰকৃতি ধ্বংসৰে ধনৰ পাহাৰ গঢ়া ইহঁত সকলক কোনে ৰুধিব সেইটোহে এতিয়া আচল কথা হৈছে উজনিৰ ভয় আতংকৰে ভৰা প্ৰলয় অকল 10 ঘণ্টা বৰষুণে নহয় বছৰ বছৰ ধৰি এচামকা পুৰুষ দালা উজনিৰ উজনিৰ সকলোৱে কথাবোৰ ভাবিবৰ হল উজনিৰ উজনিৰ অন্তৰাত্মাত বাজি নাগাঁও পাহাৰৰ কলা হীৰাত পৰা জিভাৰ পানীয়ে প্ৰকৃতি ধ্বংসৰে সিহঁত সকলে উজনিক জীয়াটো ভোগালে কোনো কালে নোহোৱা বান সকলো উটুৱাই নিলে কতজনক গৃহহীন কৰিলে কত জীৱন কালতে কাঢ়ি নিলে ধ্বংসযজ্ঞ স্তূপত পৰিণত কৰিলে শিৱসাগৰ চৰাইদেউ নাজিৰাৰ প্ৰলয়ত সৰ্বস্তৰৰ জনতা সৰ্বহাৰা হল উজনিৰ উজনিৰ একেই ৰাতিতে কোটিপতি জনো ভিখাৰী হল উজনিৰ উজনিৰ নদীৰ পানী হুতাই গল চকুৰ পানী বাহিৰি গল মহাপলৰ জীয়া ঢল অন্তৰাত্মাত বাজি ৰল ভূত ভৱিষ্যত ভয় আতংক কাৰক হৈ ৰল সকলোৱে কথাবোৰ ভাবিবৰ হল উজনিখন এনেকৈয়ে এদিন ধ্বংসবৰ হল অসমীয়াৰ বুকুতিয়াৰ প্ৰভাৱ পৰিবৰ উজনিৰ উজনিৰ ঠগ ভৱন সবলে কন্তৰ পাহাৰ বঢ়ল উজনিৰ উজনিৰ ইহঁতবোৰে হল এতিয়া উজনিৰ ভূত ভৱিষ্যত গঢ়োতা এয়া হয়তো মহা প্ৰলয় হল আৰম্ভণিহে আহোম স্বৰ্গদেউ অয়ুতি একে ৰাতিতে ধুই নিকা কৰাৰ ইহঁতেই হব গুলি ভৰোতা ইতিহাসৰ পাতত
থাকি যাব ইহতৰ লোভত সৃষ্টি হোৱা মহাপলয়ৰ কথা